Hello viewers, welcome to our new Assamese entertainment channel The Fun Talks. মই ধৰি পুনৰবাৰ আপোনালোকৰ মাজত এটি কবিতা লৈ আহিছোঁ। কবিতাটো হৈছে এনে ধৰণৰ, যেতিয়া এজনী ছোৱালী আৰু এজন ল'ৰাই খুব বেছি দুয়োকে ভাল পায়, কিন্তু সমাজৰ নিয়ম আৰু পৰিয়ালৰ বাধ্য হৈ তেওঁলোকে সেই ভাল পোৱাটোৰ সম্পৰ্কৰ নাম দিব নোৱাৰে। তো তাৰ ওপৰতে আজি মই মোৰ কবিতাটো লিখিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। কবিতাটোৰ শিৰোনামা হৈছে সম্পৰ্কৰ নাম দিব নোৱাৰিলোঁ। এনেকৈ আৰম্ভ হয় কিছুমান সম্পৰ্ক, যাক আমি বিচাৰিলেও সম্পৰ্কৰ নাম দিব নোৱাৰোঁ। হয়তো এনেকুৱা এটা পৰিস্থিতিৰ মাজেৰে আৰম্ভ হৈছিল তোমাৰ মোৰে ভালপোৱাৰ সম্পৰ্ক, য'ত বাধাৰ পাচি হিচাপে থিয় দিছিল আমাৰ পৰিয়াল আৰু এই ঠেকগণ্ডিৰ সমাজখন। দুয়োৱে জানিছিলোঁ যে আমাৰ ভালপোৱাক হয়তো সম্পৰ্কৰ নাম দিব নোৱাৰিম কেতিয়াও। জানিও বাৰে বাৰে প্ৰেমত পৰিছিলোঁ এজনে আনজনৰ, কিয়নো প্ৰেমে নামানে বয়সৰ বাধা, বিচাৰ নকৰে কি ভুল কি শুদ্ধ, মাথো পাগলৰ দৰে ভাল পাবলৈ শিকায়। আজিও বৰকৈ মনত পৰে জানা তোমাৰ মোৰে সেই সৰু সৰু ধেমালিবোৰ। ভাবিলেই যেন দুখৰ মাজতো হাঁহি বিৰিঙি উঠে। তুমি যেন মোক কথাই প্ৰতি কোৱা, দেহা তুমি একো নাজানা। তেতিয়া যেন তোমাৰ ওপৰত বৰকৈ খং উঠে, আৰু মোৰ ফালে তুমি মৰমেৰে চাই কোৱা, হেই দেহা এইবোৰ খং নে অভিমান? আৰু মই কওঁ খং। তেতিয়া আকৌ তুমি কোৱা, অ' দেহা খং কিয় কৰা, অভিমান কৰা। অভিমানত মৰম লুকাই থাকে, আৰু তুমি মোৰ খংবোৰ ভাঙিবলৈ কত যি কি কৰা। এনেকৈ সৰু সৰু কাজিয়া ধেমালি আৰু অযুত মৰম ভালপোৱাৰ মাজেৰে আমাৰ সম্পৰ্কটো কি ধুনীয়াকৈ চলি আছিল ন? আমি ভবাই নাছিলোঁ যেন এদিন আমাৰ জীৱনলৈও কাল অমানিশা নামি আহিব। হয়তো নেদেখাজনেও বিচৰা নাছিল আমাৰ এই ভালপোৱা এদিন সম্পৰ্কৰ নাম পোৱাটো। কাৰণ এইটো নহয় যেন আমাৰ মাজত কোনোবা তৃতীয়জন সোমাইছিলহি। কাৰণ আছিল এই ঠেকগণ্ডিৰ সমাজখন আৰু এই ঠেকগণ্ডিৰ সমাজখনৰ নিয়ম। আজিও ভালকৈ মনত আছে আমাৰ ভালপোৱাৰ সেই অন্তিমটো দিন। তুমি যেন মোক সুধিছিলা, দেহা তুমি বাৰু মোক কিমান ভাল পোৱা? আৰু মই কৈছিলোঁ, বাবু তুমি যিমান ভাল পোৱা তাতকৈ অলপমান বেছি। তেতিয়া তোমাৰ চকুজুৰি যেন জীপাল হৈ পৰিছিল, আৰু মই সুধিছিলোঁ, তুমি কান্দিছা? তুমি উত্তৰত কৈছিলা, অঁ মই কান্দিছোঁ, কাৰণ আমাৰ ভালপোৱাক সম্পৰ্কৰ নাম দিব নোৱাৰিলোঁ মই। স্বীকাৰ কৰি নল'লে আমাৰ পৰিয়াল আৰু এই ঠেকগণ্ডিৰ সমাজখনে। আৰু তুমি যেন মোক বুজাইছিলা, শুনা দেহা, আমি আমাৰ পৰিয়াল আৰু সমাজৰ অবাধ্যটোও হ'ব নোৱাৰোঁ ন? বুজি পাইছিলোঁ মই যে সঁচা ভাল পালে কেৱল মিলন হোৱাটোকে নুবুজায়, ত্যাগতো ভালপোৱা লুকাই থাকে যদি ভালপোৱাবোৰ সঁচা হয়। আজি আমাৰ মাজত কথা বতৰা নহয়, হ'লেও আমাৰ কোনো আক্ষেপ নাই, কিয়নো এজনে আনজনক সেই আগৰ দৰে ভাল পাওঁ আজিও। থেংক ইউ ছ' মাছ। আই হোপ আপোনালোকে কবিতাটো শুনি ভাল পালে। এনেকুৱা ধৰণৰ কবিতাবোৰ পাই থাকিবলৈ আমাৰ এই দ্য ফান টক চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক। যদি কবিতাটো আপোনাৰ লাইফৰ লগত অলপমান মিলা যেন পাইছে, তেতিয়াহ'লে কমেণ্ট বক্সত আপোনাৰ অনুভৱখিনি আমাৰ লগত শ্বেয়াৰ কৰক।
ভাল লাগে মোর তোমার কথাবোৰ কবিতা কবিতা